হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? আশা কৰোঁ নিশ্চয় ভালেই। বৰ্তমান মোৰো ভাল আৰু মই নিহাৰিকা আজি আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। এইটো যে দেখিছে, এইটো হৈছে আমাৰ গাঁৱৰ ডাঙৰীয়া নামঘৰ, মানে ডাঙৰীয়া বাবাৰ থান হয়। আৰু ইয়াত দুটা আত্মসহায়ক গোট লগ লাগি সকলোবোৰ মানে চাফা কৰিছে, চাফাই অভিযান চলাইছে আজি। ৰাস্তাত যিমানবোৰ গোটেই হাবি হৈ আছে সেইবোৰ, আৰু এই প্ৰথমে কৰিছে ডাঙৰীয়া নামঘৰটো। দেখিছেনে কিমান চফা হৈ গৈছে? সকলোৱে লগ লাগি মিলা প্ৰীতিৰে ইমান ধুনীয়াকৈ চফা কৰি আছে। আৰু কথাতে কয় নহয়, যিটো কাম অকলে কৰিব পৰা নাযায়, সেইটো কাম যদি আমি বহুত কেইজন মানুহে লগ লাগি যদি কৰোঁ, তেতিয়াহ'লে নিশ্চয় সেইটো কামত আমি সফলতা লাভ কৰোঁ। আৰু ইয়াতো ঠিক তেনেধৰণেই সকলোৱে মিলি ইমান ধুনীয়াকৈ কামবোৰ কৰি আছে। যিহেতু আমাৰ নিজৰ ঠাই হয়, চফা কৰি ৰখাটো আমাৰ দায়িত্ব হয়। আৰু সদায় যদি আমি এনেদৰে চফা কৰি ৰাখোঁ, জেগাডোখৰ মুকলি হৈ থাকিব, মনত যে কিমান আনন্দ, কিমান ভাল লাগিব। মা কামত লাগিছা? কামত লাগিছা? লাগিছা। বাবু ইধাৰ দেখ। আৰু ভালেমান দেৰি কাম কৰাৰ পাছত এতিয়া লৈছে অলপ বিৰতি। মানে তাহাঁতে চাহ খাইছে, মানে জেঠাই চাহ বনাই আনি দিলে আৰু চবেই ৰাস্তাতে বহি তেনেকৈ চাহ খালে। আৰু এই খুৰীহঁতে কৈছে, ভ্লগ নবনাও নেকি? ভ্লগ এটা বনা আকৌ, তেনেকৈ বুলি ক'লে। সেইটো কাৰণে মোৰো ভাল লাগিলে। আৰু চাহ খাই মেলি সকলোৰে আজৰি হোৱাৰ পাছত এয়া আকৌ ৰাস্তাটোত কাম কৰাত ব্যস্ত হৈ পৰিল। দেখিছেনে জেগাবোৰ মুকলি হৈ গৈছে, ইমান ভাল লাগিছে দেখি। আৰু চাফা হৈ থাকিলে নিজৰ মন চনবোৰ ভাল লাগি থাকে দিয়কচোন। আপোনালোকে জনাব মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। আৰু আজিলৈ আহিছোঁ আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম।